নমস্কাৰ, আজি হৈছে 10 জুন আৰু দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ দিব লৈছোঁ। HS প্ৰথম বৰ্ষৰ সকলো শিক্ষাৰ্থী হ'ব উত্তীৰ্ণ। সকলো শিক্ষাৰ্থীক উত্তীৰ্ণ কৰাই দিয়াৰ নিৰ্দেশ শিক্ষা অনুষ্ঠানসমূহলৈ পত্ৰ প্ৰেৰণ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ। প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ ঘোষণা। HS প্ৰথম বৰ্ষৰ পৰীক্ষাৰ্থীক কৰাই দিয়া হ'ব উত্তীৰ্ণ। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাত যিসকল পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আটাইকেইগৰাকী পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰাই দিয়া হ'ব দ্বিতীয় বৰ্ষলৈ। এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। এই সন্দৰ্ভত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে সকলো শিক্ষা অনুষ্ঠানসমূহলৈ পত্ৰ প্ৰেৰণ কৰে। প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ। পৰীক্ষা দিয়া আৰু নিদিয়া সকলো শিক্ষাৰ্থী হ'ব উত্তীৰ্ণ। আন এটা গুৰুত্বপূৰ্ণ খবৰ দিব লৈছোঁ। আম আদমি পাৰ্টিত যোগদান AJPৰ উপ সভাপতি পলাশ ৰঞ্জন বৰুৱাৰ। অসম যুৱ শক্তিৰ ৰাজ্যিক আহ্বায়ক দিগন্ত শৰ্মা আৰু ডিব্ৰুগড় জিলাৰ উপ সভাপতি ৰঞ্জন বিকাশ বৰগোহাঁইৰো দল ত্যাগ। এৰি অহা দলক সমালোচনা নকৰিবলৈ আহ্বান আম আদমি পাৰ্টিৰ ৰাজ্যিক নেতৃত্বৰ। আজি আপ অসমৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক সমন্বয়ক ডক্টৰ ভৱেন চৌধুৰী ডাঙৰীয়া আৰু ৰাজ্যিক যুটীয়া সমন্বয়ক ৰাজীৱ শইকীয়া ডাঙৰীয়াৰ উপস্থিতিত কেইবাটাও দল সংগঠনৰ বিশিষ্ট ব্যক্তিয়ে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ সততা, কামৰ ৰাজনীতি আৰু দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আম আদমি পাৰ্টিত যোগদান কৰে। দেশত ভয়ংকৰভাৱে বৃদ্ধি কৰোনাৰ সংক্ৰমণ। ৰাজ্যসমূহক সতৰ্ক হোৱাৰ আহ্বান কেন্দ্ৰৰ। বিগত 24 ঘণ্টাত ৭,৫৮৪গৰাকী নতুনকৈ সংক্ৰমণ। মৃত্যু হৈছে 24গৰাকীকৈ লোকৰ। বৃহস্পতিবাৰৰ তুলনাত 4.8% সংক্ৰমণ বৃদ্ধি। মহাৰাষ্ট্ৰত সংক্ৰমণৰ সংখ্যা সৰ্বাধিক। আৰু এই সন্দৰ্ভত স্বাস্থ্য বিভাগে কৰোনাৰ চতুৰ্থ ঢৌ আহিব বুলি আশংকা প্ৰকাশ কৰিছে। ধূমপান এৰিব পাৰিলে প্ৰশাসনে দিব 40,000কৈ টকা। এটা পৰীক্ষাত উত্তীৰ্ণ হ'লে আপুনি লাভ কৰিব পাৰিব সেই ধন। বৰ্তমান এই আঁচনি ব্ৰিটেইনৰ শ্বেয়াৰ ইষ্ট চহৰত চলি আছে। বহু প্ৰচেষ্টাৰ পিছতো ইয়াত ধূমপান কৰা লোকৰ সংখ্যা কমি যোৱা নাছিল। এনে অৱস্থাত মহানগৰীত এই আঁচনি আৰম্ভ কৰা হৈছে। যিয়ে ধূমপান ত্যাগ কৰে তেওঁ 20,000 টকা পাব। কিন্তু যদি এগৰাকী গৰ্ভৱতী মহিলাই ত্যাগ কৰে তেতিয়া সেই মহিলাগৰাকীয়ে 40,000 টকা পাব। এই আঁচনিৰ দ্বাৰা মানুহ নিশ্চিতভাৱে প্ৰভাৱিত হ'ব বুলি প্ৰশাসনে আশা প্ৰকাশ কৰিছে। এইবাৰ 18গৰাকী মুছলমান লোক হিন্দুলৈ ধৰ্মান্তৰিত। মধ্যপ্ৰদেশৰ ৰতলামত 18জন মুছলমান হিন্দু হৈছিল। কিন্তু তেওঁলোকে কিয় হিন্দু ধৰ্মত দীক্ষা লৈছিল তাৰ কাৰণ ব্যাখ্যা কৰিছে। কাৰণ ব্যাখ্যা কৰি কয় যে তেওঁলোক কাৰো প্ৰৰোচনাত হিন্দু ধৰ্মত দীক্ষা লোৱা নাই, বৰং পূৰ্বপুৰুষৰ ধৰ্মীয় অৱস্থানলৈহে উভতি আহিব খুজিহে হিন্দুলৈ ধৰ্মান্তৰিত হৈছে। শুক্ৰবৰীয়া নামাজৰ পাছতে উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ, পাঞ্জাৱ, ঝাৰখণ্ড, দিল্লীত ইছলাম ধৰ্মাৱলম্বী লোকৰ সমূহীয়া প্ৰতিবাদ। দেশত ব্যাপক সতৰ্কতা জাৰি। উল্লেখযোগ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা প্ৰাক্তন নেত্ৰী নুপুৰ শৰ্মাই ইছলামিক ধৰ্মগুৰু হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ৱাছাল্লামক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পাছতেই মধ্যপ্ৰাচ্যৰ ইছলামিক দেশসমূহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু আজি তাৰ প্ৰতি লক্ষ্য ৰাখি শুক্ৰবৰীয়া নামাজৰ পাছত উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ, পাঞ্জাৱ, ঝাৰখণ্ড, দিল্লীত ইছলাম ধৰ্মাৱলম্বী লোকসকলে নুপুৰ শৰ্মাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। তাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে দেশত ব্যাপক সতৰ্কতা জাৰি কৰিছে। PP কিট কেলেংকাৰী CBI তদন্ত নোহোৱালৈকে আমি যুঁজ দি যাম, এই বুলি মন্তব্য আগবঢ়াই ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। উল্লেখযোগ্য যে যোৱাকালি গুৱাহাটী মহানগৰীত ৰাইজৰ দল আৰু আম আদমি পাৰ্টিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া PP কিট কেলেংকাৰীৰ সন্দৰ্ভত এক তীব্ৰ প্ৰতিবাদী সমদল ওলাইছিল। এই সমদলত শ্লোগান আছিল যে
পত্নী প্ৰেম ভাল কিন্তু বেছি পত্নী প্ৰেম ৰাজ্যৰ বাবে হানিকাৰক আৰু অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পিপি কিট কেলেংকাৰীটো CBI তদন্ত হ'ব লাগে বুলি আহ্বান কৰি আহিছে কৰ্ণাটকৰ বিজেপি বিধায়কৰ কন্যাৰ ট্ৰেফিক সিগনেল ভংগ এইখন বিধায়কৰ গাড়ী হয় বুলি উলটাই আৰক্ষীৰ সৈতে তৰ্কযুদ্ধ বিধায়কৰ কন্যাৰ আৰক্ষীয়ে বিহিলে 10,000 টকাৰ জৰিমনা বিধায়ক কন্যাৰ সৈতে টকা নথকাত বন্ধুৱে আদায় কৰে 10,000 টকা দুলিয়াজনৰ টিপলিঙত অঘটন অইলৰ পাইপৰ পৰা নিৰ্গত হৈছে গেছ নিৰ্গমন বন্ধ কৰিব পৰা নাই অইল কৰ্তৃপক্ষই যিকোনো মুহূৰ্তত ঘটিব পাৰে অঘটন আতংকিত হৈ পৰিছে স্থানীয় অঞ্চলবাসী এইখন ভাৰত হিন্দুৰ বাবে ভাৰতত সনাতন ধৰ্ম জীয়াই থাকিবই ভাৰতবৰ্ষত আমি হিন্দু ধৰ্ম জীয়াই ৰাখিমেই বিজেপি নেত্ৰী হাদবি প্ৰজ্ঞাৰ এই মন্তব্য উল্লেখযোগ্য যে এই মন্তব্য আগবঢ়াই নুপুৰ শৰ্মাক সমৰ্থনৰ বাবে এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ পিপি কিট কেলেংকাৰী সন্দৰ্ভত মুখ খুলিছে অজন্তা নেওগে বিৰোধীৰ কোনো ইছ্যু নাই কাৰণে পিপি কিটৰ নামত পানী গোলা কৰিব বিচাৰিছে বুলি মন্তব্য আগবঢ়াই অজন্তা নেওগে এবাৰ যোৰহাটত আসুৰ প্ৰতিনিধি সভাত উত্তপ্ত পৰিস্থিতি প্ৰতিনিধি নিৰ্বাচনক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত তৰ্কযুদ্ধ বৃহস্পতিবাৰে অনুষ্ঠিত প্ৰতিনিধি সভাস্থলীতে আবদ্ধ নৱনিৰ্বাচিত প্ৰতিনিধি আৰক্ষীৰ হস্তক্ষেপত উদ্ধাৰ নৱনিৰ্বাচিত নেতৃত্ব গৰিষ্ঠ সংখ্যক প্ৰতিনিধিয়ে সমৰ্থন আগবঢ়োৱা প্ৰাৰ্থীক বঞ্চিত কৰাৰ অভিযোগ যোৰহাটৰ সৰ্বোদয় মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল বিশেষ প্ৰতিনিধি সভাখন প্ৰতিনিধি সভাত পৰ্যবেক্ষকৰ বিৰুদ্ধে সন্দেহৰ আঙুলি সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্জন মুনি বুয়া আৰু সভাপতিৰ দায়িত্ব লাভ কৰে সংকল্প গগৈয়ে সুৰাপায়ীৰ বাবে সুখবৰ বৃদ্ধি নহয় সকলো সুৰাৰ মূল্য নিৰ্বাচিত ব্ৰেণ্ডৰ সুৰাহে বৃদ্ধি পাব মূল্য 3 পৰা 8% বৃদ্ধি হ'ব এই মূল্য 15 জুনৰ পৰা 60% মূল্য বৃদ্ধিৰ কথা আছিল এবাৰ শিৱসাগৰৰ হালুৱাটিঙত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক প্ৰহাৰ 1,000 টকাৰ বিদ্যুতৰ বিল অহাৰ বাবে প্ৰহাৰ হিতেশ্বৰ শইকীয়াক মিটাৰ ৰিডাৰ আছিল হিতেশ্বৰ শইকীয়া পুনা গগৈৰ বাসগৃহত বিদ্যুতৰ বিল দিবলৈ যাওঁতে হিতেশ্বৰক আক্ৰমণ ঘটনাস্থলীত উপস্থিত হালুৱাটিং আৰক্ষীয়ে উদ্ধাৰ কৰে মিটাৰ ৰিডাৰ হিতেশ্বৰ শইকীয়াক মুখমণ্ডল হাত আৰু ভৰিৰ দুখ পাই হিতেশ্বৰে ভাৰত সাউথ আফ্ৰিকাৰ T20 সিৰিজৰ প্ৰথম T20ত 7 উইকেটত জয় লাভ দক্ষিণ আফ্ৰিকাৰ ভাৰতৰ এক শোচনীয় পৰাজয় 20 অভাৰত 212 ৰানৰ লক্ষ্য দিছিল ভাৰতে 19.1 অভাৰতে মেচ জয় কৰিলে দক্ষিণ আফ্ৰিকাৰ হৈ মিলাৰ আৰু বাণ্ডাৰ ডুচেনে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায় ডেভিড মিলাৰে মেন অফ দ্য মেচ বঁটা লাভ কৰে কোনোমতে প্ৰাণ ৰক্ষা বলিউড তাৰকা সলমান খানৰ লৰেন্স বিষ্ণয়ৰ দ্বাৰা প্ৰেৰণ কৰা শাৰ্প শ্বুটাৰে চেষ্টা কৰিছিল হত্যাৰ কোনোমতে প্ৰাণ ৰক্ষা কৰে হলিউডৰ ভাইজান সলমান খানে